So hey guys, welcome to my channel Soros Vlog. আৰু এটো হ'ল মোৰ ফাৰ্স্ট ভিডিঅ' আৰু ফাৰ্স্ট একাউণ্ট। আজি মই কিছু গাঁৱৰ দৃশ্য দেখুৱাব ওলাইছোঁ যমুনা গাঁৱৰ দৃশ্য। মোৰ আচলতে ঘৰ হ'ল বকলিয়াত আৰু মই আজি মোৰ ফ্ৰেণ্ড এটাৰ ঘৰত আহিছোঁ। আজি বিশেষ একো নহয়, জাষ্ট গাঁৱৰ দৃশ্য। তো এয়া দেখিছে মাছ মাৰি আছে এইফালে লোকসকলে। ইয়াতো এজনী মানুহে অকলে মাছ মাৰি আছে। খোৱা দূৰত আৰু লোকসকলে মাছ মাৰি আছে। মাছ পাইছে চাগে বহুত। তো এইটো ল'ৰাটো যেন দেখিছে, এই ল'ৰাটোৰ ঘৰলৈকে মই আহিছিলোঁ সিহঁতৰ ঘৰত আলহী খাবৰ বাবে। আৰু এইখন নদীখন যেন দেখিছে, সেইখন নদীৰ লগত লগ খাইছিলে। আৰু এইখন হ'ল যমুনা গাঁৱৰ পাহাৰ। এইখনে যমুনা গাঁও, চাই লওক এবাৰ। গোটেই গাঁওখন দেখুৱাব পৰা নাই, অলপ চলপ দেখুৱাইছোঁ আৰু।
গাঁওখন দেখুৱাই আহি থাকোঁতে ৰাস্তাত এটা লেংটা পোৱালি পেকেট খাই থাকোঁতে দেখা পালোঁ। সৰু পোৱালি পেকেট খাই আছে লেংটা পেংটা হৈ ৰাস্তাৰ মাজত। তো এতিয়া আমি ঘৰলৈ যাম, ব'লক আমি এতিয়া ঘৰলৈ যাম। যোৱাৰ আগতে নামঘৰত এবাৰ সেৱা কৰি যাম বুলি ভাবিছোঁ ঘৰলৈ। নামঘৰত এতিয়া সেৱা এটা কৰিম। কৃষ্ণ।